নমস্কাৰ ভাইটি ভণ্টিসকল বন্ধুসকল সকলোকে স্বাগতম জনালোঁ যদুৰাম ইউটিউব চেনেলৰ পৰা। আজি ওলাই আহিলোঁ, যাম বিশ্বনাথ চাৰিআলিলৈ ব্যৱসায় বুলি ওলাই আহিছোঁ। এয়া অপেক্ষাত আছোঁ অৰুণাচলৰ গাড়ী লৈ। অৰুণাচলৰ গাড়ীখন ছাৰ্ভিচ খুবেই ভাল। আপোনালোকেও কেতিয়াবা গ'লে যাব। প্ৰায় 6:30 বজাত উঠিলে 12টা বজাত বিশ্বনাথ চাৰিআলি গৈ পাব, 11টা বজাত তেজপুৰ পাব। গাড়ীখনৰ ছাৰ্ভিচ ভাল, গতিকে সেইখন গাড়ী লৈ ৰৈ আছোঁ। গাড়ীখন 6:30 টাইম ৰাতিপুৱা আহিব আৰু। এয়া উঠিলোঁ অৰুণাচলৰ আগতকৈ উন্নত গাড়ী, AC গাড়ী। বহুদিন AC গাড়ীত উঠা নাই, উঠি বৰ ভাল লাগিছে। কিবা ভাগ্যত AC গাড়ীতে উঠিলোঁ, এয়া যাত্ৰা কৰিলোঁ, গৈ আছোঁ। গুৰি চতিয়া পালোহে মই এতিয়া বিশ্বনাথ চাৰিআলিত। ঐ ভাই পামনো মই কেতিয়া। এয়া পাই গ'লোঁ বৰ্তমান বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি পাই গ'লোঁ। এতিয়া যাওঁ। আমাৰ দোকানীকেইজনে কয় মোৰ তাতে আগত আহিব, মোৰ তাতে আগত আহিব। সকলো দোকানীকেইজনে কয় এতিয়া মই অকলে কাৰ তাতে আগত যাম। গতিকে সেনেকুৱা কথা নহয়, এখন দোকানততো যাবই লাগিব। মনতেই ফাৰ্ষ্ট বোৱাৰী দোকানতেই যাওঁ। গাড়ীৰ পৰা নামিয়েই তেখেতৰ দোকান পালোঁ। এতিয়া কেইটামান মাহ হোটেলত ভাত পানী খাই এতিয়া ব্যৱসায়ত লাগিম, দোকানত দিম। এয়া বিশ্বনাথ চাৰিআলিত খোজকাঢ়ি আহি আছোঁ। এয়া মেইন হয়। মোৰ পূবলৈ গৈছে গহপুৰ, লখিমপুৰ, ধেমাজি আৰু পশ্চিমলৈ গুৱাহাটী। এয়া চাই লওক। এয়া আহি টমটমত আহিলোঁ বিশ্বনাথ চাৰিআলি এই ষ্টেচন। ট্ৰেইনত যাম। ট্ৰেইন অহাৰ দেৰি আছে, প্ৰায় 8টা কিমান সময়ত ট্ৰেইন আহিব। গতিকে টাইম পাছ কৰিব লাগিব অলপ। টমটম গাড়ীত আহিলোঁ, প্ৰায় 3 কিলোমিটাৰ যাম আৰু। এয়া ৰাজহাঁহ আজি দেখিবলৈ আজিকালি নাইকিয়া হ'ল। বিশ্বনাথ চাৰিআলি ষ্টেচনত গাড়ী ৰৈ ৰাজহাঁহক একো ইয়াত বিস্কুটেই খোৱালোঁ। এয়া ভগৱন্তৰ বৰদান। জীৱ শ্ৰেষ্ঠ জীৱ সকলোৱে হাতৰ পৰাই খায় মুঠতে। ইয়াত বহুত প্ৰশিক্ষণপ্ৰাপ্ত ৰাজহাঁহ দেখিছেনে? এয়া চাই লওক ৰাজহাঁহৰ। এয়া ৰাজহাঁহৰ। ঠিকে আছে বাবাহঁত, আকৌ আহিম কেতিয়াবা, তহঁতে খুৱাম। ঠিকে আছে, থেংক ইউ। এয়া দিনটো জোৰা কাৰ্যসূচী শেষ কৰি ঘৰলৈ বুলি উভতিছোঁ। এয়া বিশ্বনাথ চাৰিআলি ষ্টেচনত ৰৈ আছোঁ, ট্ৰেইন আহিব আৰু। এয়া ট্ৰেইন আছোঁ, ট্ৰেইন আহিব হৰ কৰি। ময়ো উঠিম পৰপৰ কৰি, কাৰণ যদি সময়ত উঠিব নোৱাৰোঁ সকলো শেষ হৈ যাব। কাৰণ মই ৰিজাৰ্ভেশ্যনত উঠিম। টিকেট লৈছোঁ জেনেৰেশ্যন, কিন্তু টিটিক দি মই আৰামছে
এটা ছিট লৈ শুই যাম। সেয়াহে কষ্টটো কৰিবই লাগিব। এয়া চাওক ষ্টেচনৰ পৰিৱেশ। বৰ্তমান 9:30 ট্ৰেইনখন আহি পাব। কান্ধত বেগ লৈ বৰ্তমান অপেক্ষাত আছোঁ আৰু উপায়তো নাই। ষ্টেচনৰ কথা, বহুত ধৰণৰ মানুহ, নিজে যদি ছেফ নহওঁ উপায় নাই। অকণমান অভিজ্ঞতা আছে, আগে পিছেও এনেকৈ ট্ৰেইনত যাওঁ, গতিকে ট্ৰেইন আহিবলৈ অলপ সময় আছে আৰু এতিয়া ট্ৰেইন আহিলে উঠিম আৰু। বতৰো বেয়া, বৰষুণ আহিব, গতিকে ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ। বাই বাই।